Welcome to my YouTube channel RD Boys. আজি মানে কি মোৰ এইটো জীৱনৰ প্ৰথম ভিডিও আৰু আজি বম ধামাকা হ'ব মানে আজি যাম আমি মানে কি বেতালদাৰ নিপুৰা হাতৰ ওচৰলৈ বেতালদাৰ নিপুৰা ব্লগ কৰিব তো হেখলৈকে চাওক ভিডিওটো নবছি মানে কি বম তা সাৰপ্ৰাইজ দিব আমাৰ ফালৰ পৰা এটা বম সাৰপ্ৰাইজ হ'ব হে গাইস আমি এতিয়া আহি মানে নলবাৰী পামে তামাম ৰ'দ দিছি গাইস মানে সাইকেল মাৰি মাৰি আহিছো না আহি পাম আগত নবস্তিৰ কপাল দিছে এই যে আমি এজন মানে ফ্ৰেণ্ডক লগ পালোঁ আৰু ফ্ৰেণ্ডৰ চাইকেলখন চাওক না ফ্ৰেণ্ডৰ চাইকেলখন চাব বহুত জেগা আহি আমি বাল্যেশ্বৰ মন্দিৰৰ ফালে যাম বাল্যেশ্বৰ মন্দিৰৰ ফালে যাব মানে কি বাল্যেশ্বৰ মন্দিৰ যাম আৰু এইফালে আমি আহি বহুত জেগা আহি পালোঁ চাইকেল লৈ লৈ নলবাৰী বহুত মাছ মজিয়াত আছোঁ মানে গাইছ তো বলক গাইছ যাব লাগে ফুল জজ মানে এতিয়া আহি মানে কি বাল্যেশ্বৰ মন্দিৰৰ কাষৰ ৰাস্তাটো পাম আৰু মানে সেইটো ৰাস্তা দি আমি আহি আছোঁ মানে বহুত দূৰ যাব লাগিব আৰু বাল্যেশ্বৰ মন্দিৰৰ কাষলৈকে তো গাইছ বলক বেতালদা আৰু নিপুদা লগ পোৱাৰ জছত আহি আছোঁ আৰু যিমান যাব লাগে সিমান যাই থাকিম আজি আৰু মানে তো বলক গাইছ তো গাইছ সিমানটো চিনি নাপাওঁ গতিকে এই আগত এজনী বাইদেউ এজনী যাই আছে বাইদেউজনী সুধি ৰ'ব আৰু বাল্যেশ্বৰ মন্দিৰ পাম নাপাম আপোনাৰ সুধি দিয়া শ্ল' কৰি অলপমান চিধাই ন তো গাইছ বলক জোচ চিধাই একদম কলাক যি বেলেগ ছোৱালী হেলি নপাকো আৰু তাতে আৰু ছোৱালী আমাক লোকেশ্যন দেখাই দিছে জছে বেলেগ আহি আমি কাল বাল্যেশ্বৰ মন্দিৰ আহিলোঁ এইটো বাল্যেশ্বৰ মন্দিৰ এইটো বাল্যেশ্বৰ হাইস্কুল সরি মানে কি আমার এই উজ্জ্বল দা আছে আহি মানে কিবা আমি আৰু খালোঁ আৰু মানে অলপ বহুত গৰমো ধৰিল অলপমান জিৰালোঁ এতিয়া মানে অলপমান আছে যাব মানে ইয়াৰ পৰা অলপমান গ'লে কমাৰকুছি ন উজ্জ্বল দা কমাৰকুছি মানে কি বেতালদাহঁতৰ ঘৰ তো চাই থকা সকলোকে ভিডিঅ'টো আমি এনেকৈ বেতালদাৰ নিপুদাক মানে বহুত মানে আশা কৰিছিলোঁ লগ পাম বুলি মানে বহুত আশা মানে এটা ভাবিছিলোঁ মানে কি না লগ পাম বেতালদা নিপুদাক তো আজি মানে কি সেই আশাটো পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ তো বলক গাইছ বিস্কুটৰ খাবা কাটা চেণ্ডেল পিন্ধিবা বাটা আৰু আমাৰ নৱজি যিটো লংপেণ্ট পিন্ধি আছে সেই লংপেণ্টটো তলেদি ফাটা গাইছ বেতালদাহঁতে যিখন কলেজত পঢ়িছিল সেই কলেজখন আহি পালোঁ গাইছ আপোনালোকক দেখাই দি আছোঁ ৰ'ব এইখনে সেইখন বৰভাগ কলেজ যিখনত বেতালদাহঁতে পঢ়িছিল এইখন বৰভাগ কলেজ চাওক না ইমান ডাঙৰ কলেজ
হে গাইছ মানে কি আমাৰ উজ্জ্বল দা অলপমান মানে কি নিপুদা হাতৰ বেতাল হাতৰ জোচ দেখাব তো উজ্জ্বল দা অলপমান জোচ দেখাই দিয়ক অসমত আজি বানপানী কৰি দিম বানপানী বাহ 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 বঢ়িয়া 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 গাইছ ইয়াৰ পৰা মানে কি অলপমান গ'লে আমি বেতাল দা হাতৰ ঘৰ পাম আৰু মানে বেতাল দা হাতৰ লগ পাম আপোনালোকে চাই থাকক গাইছ আপোনালোকে চাই থাকক ব'লা গাইছ ব'লক 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 বেতাল দা হাতক লগ পাব লাগে আমি এতিয়া মানে আমাৰ বহুত দেৰি হৈ গ'ল গাইছ গাইছ আগত আৰু এখন দলং আছে গাইছ ব'লক 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 প্ৰবাল আস্তে মা কসম নহয় এনে ভিডিঅ' গাইছ ফাইনেলি মানে কি আমি বেতাল দাঁতৰ ঘৰ পাই গ'লো বেতাল দা চিনি কাগৰ পাই এইটো নাকি বেতাল দা এইটো পাই বেতাল দা পাই নহয় মানে কি বেতাল দাৰ গাড়ীখন আছে ভিতৰত আছে গাড়ী মানে বেতাল দা আছে বেতাল দাক এতিয়া লগ কৰিম গাইছ মজা মজা গাইছ বেতাল দাৰ বাইকখন আহক গাইছ গাইছ এইখনে বেতাল দাৰ গাড়ীখন বেতাল দাৰ এইটো দিম নিপুদা আছে নিপুদা কেনে খবৰ গাইছ নিপুদা আৰু মই মানে কি এটা মোৰ ইমান ভাল লাগিল মানে কি মই ভাবিছিলোঁ মই আজিৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ মই মানে যিদিনা মই মনত ভাবিছিলোঁ মানে যিদিনাৰ পৰা মই আপোনালোক দুজনক একেলগে লগ পাম সেইদিনাৰ পৰা মানে কি মই ব্লগ ষ্টাৰ্ট কৰিম ব্লগ ষ্টাৰ্ট কৰা আৰু নিশ্চয় আমি কেতিয়াবা একেলগে ক'ৰবাত যাম বনাম একেলগে বঢ়িয়া বেতাল দা নমস্কাৰ মানে মই মানে কি মনতে ভাবিছোঁ যে যিদিনা আপোনালোক দুয়োটাকে একেলগে লগ পাম সেইদিনাৰ পৰা মানে কি মই দুজনমান ল'ৰা আহিব একেলগে আহিবি লগ কৰি দিনা তাকো লৈ আহিলোঁ তো গাইস বেতাল দাৰ নিপুদা মনে এটা চাই ল'ব তো শুনি লওক বাবা দি কৰিবা ধৰিছে ডিমৰ পৰা বাবা ডিমৰ ধৰিছে ডিমৰ পৰা বাবা কি কল পাৰি লোককে ধৰা তো গাইস বেতাল দা এটা মোৰ কাৰণে এটা মোৰ মই কৈ দিছোঁ এটা এইটো কি আছিল বৰষুণ দিলে মৌৰে নাচে বৰষুণ দিলে মৌৰে নাচে আমার বেতালুর হাইটা করেছে ইয়া কমছি তাই কোন দিয়ে পাই বঢ়িয়া আলু না মানে ইয়া তাই Te persina তো গাইস মানে মারু তা সাইলি বাবা তো দিব মানে এইদিনা মই শুনি থাকোতে মোৰ এক্সে মোক ফোন মাৰিছিল সেইদিনা মোক শুনি থাকোতে মোৰ এক্সে মোক ফোন মাৰিছিল তাৰপিছত তাই মোক সুধিলে যে তুমি মোক কিমান ভাল পাইছিলা কবিতা লাগিছিল তাৰপিছত মই ক'লো তুমি কিয় সোধা মানে তোমাক মই কিমান ভাল পাইছিলো তাৰপিছত আৰু এবাৰ ক'লো তুমি কিয় সোধা মানে তোমাক মই কিমান ভাল পাইছিলো তাই ক'লে তেনেহ'লে কোৱা তুমি যেতিয়া পাতিছিলা তথাপিও মই গম পোৱা নাছিলো Why is my nuclear part? Goodness part. তাৰপিছত পাঠ হ'বলৈ চবৰে তেতিয়া সমাজখন ভালে থাকে তাৰপিছত তাই ক'লে বাহ তুমি মোক ইমান গভীৰ প্ৰেম কৰিছিলা তাৰপিছত মই ক'লো গভীৰ প্ৰেম নহয়ও মই না সেইদিনা মোৰ চৰ্দি লাগিছিল ও ইয়েস মানে ও নাছিল মানে ইয়েসই কিন্তু নাছিল ঠিকে আছে বেতাল দা মই ধন্যবাদ
তো গাইস মই নিবুদা আছে রাখো মই লাউসা নাম দিলো এই উজ্জ্বল না মানে হেভি জি ব্লাক লিসি কত তো গাইজ ফাইনেলি বেতালদাহঁতক লগ পালোঁ একেলগে বেতালদা যাওক অঁ গাইজ বেতালদা আৰু নিপুদাক লগ পালোঁ এতিয়া আমাৰ মানে কি ইয়াত লগৰ ল'ৰা এজন আছে সেই লগৰ ল'ৰাজনত মানে কিবা খানাৰ মানে কি আয়োজন কৰিছে আৰু এতিয়া আমি খানা খাবলৈ গৈ আছোঁ তো সেইফালে চাই থাকক ভিডিঅ'টো গাইজ এই আমি উজ্জ্বল দাহঁতৰ তাতে খানা পিনা খাই ল'লোঁ আৰু মানে কি নহ'লে আমি বেতালদাহঁতক লগ নাপালোঁ হয় মানে আমি যাব লগা হ'ল কাৰণে মই বেতালদাহঁতক লগ পালোঁ আমাৰ ঘৰৰ ওচৰতে তথাপিতো মই লগ পোৱা নাই গাইছ তো বেয়া চেয়া নাপাওঁ উজ্জ্বল দা এই কিয় পাম মই বেয়াটো নাইছোঁ মই ভালেই দেখছি তো আমি যাব লাগে গাইজ লগ কৰাৰ চেষ্টা কৰিম তো যাব বেয়া চেয়া নাপাওঁ বেয়া নাপাওঁ আমাৰ ৰখালোঁ আপোনালোকক যাব এই আমাৰ মানে কি দাদাক লগ পাই গ'লোঁ আমি আইধাতে আপোনাৰ কথাই ক'লোঁ মানে আমি আলোচনা কৰিছোঁ যে আমি আপোনাৰ ওচৰত যাম বুলি ভাবি আহিছোঁ মানে আমি মানে আজি বেতালত যোৱা আশাটো পূৰণ কৰিলোঁ কৰি আপোনাৰ তাতে যোৱা কথা আছিল ই মই সুধি আহিছে কিমানমান দূৰ হ'ব আমি ক'লোঁ কি অলপমান আমি আজি যিমানটো গৈছোঁ তাতকৈ অলপমান কম হ'ব চাগে সেনেকৈ ভাবি আহি আপোনাৰ এতিয়া লগ পালোঁ আপোনাক বহুত ভাল লাগিল ময়ো ইউটিউব চেনেল এটা কিছু এটা বঢ়িয়া ভাল লাগিল ভালকৈ কাম কৰা ভাল হ'ব ভাল কাম কৰা অলপ ইউনিক লৈ মানে কনচেপ্ট লৈ কাম কৰা ভাল হ'ব আৰু আপোনালোকে ভিডিঅ'গিলা চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি উৎসাহ দিব মই আপোনাৰ ভিডিঅ'বিলাক চাই থাকোঁ বঢ়িয়া থেংক ইউ চাই ৰাখোঁ ঘৰ পালোঁ বহুত গৰম দিছে আৰু বেগ চেগ থৈ ল'ম ৰ'ব তামান গৰম দিছে গাইছ আহি ইমান জেগা মানে কি ইমান দূৰ জেগা পেডেল মাৰি আহিছোঁ একদম চাইকেল চলাই আছোঁ আহি ৰাস্তাত বাণিজ্যত আমি মানে কি ব্লেক দাদাক লগ পালোঁ আৰু আহোঁতে ৰূপজ্যোতি দাদাক আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল তো বাই বাই